লগত বিয়া খাব আহি আছোঁ দেই আজি নবৈ ক'ত বিয়া খোৱাকৈ নাজানো আৰু খালি বিয়া খাবলৈ গৈ আছোঁ এই বাগানৰ মাজে মাজে আমি আহি আছোঁ তো এনেকৈ কিমান দূৰ যাম গুড মৰ্ণিং ফ্ৰেণ্ড আজি মানে বিয়া খাবলৈ যাওঁ জামুগুৰি পালোহি আহি পেলাই এতিয়া তো জামুগুৰিত আমি এয়া বৌ ফান এণ্ড ফুড উইথ পলি ব্লগছ সকলোৱে চিনি পায় বৌ ঘৰৰ ওচৰত মই উপস্থিত হ'লোহি তো বৌয়ে ক'তনো নিয়ে ক'তনো বিয়া খাবলৈ যাওঁ আহক লগত বিয়া খাব আহি আছোঁ দেই আজি নবৈ ক'ত বিয়া খোৱাকৈ নাজানো আৰু খালি বিয়া খাবলৈ গৈ আছোঁ নবৈ পূৰা চাই থাকক খালি নবৈ পূৰা মানে বনাই আছে একদম এই বাগানৰ মাজে মাজে আমি আহি আছোঁ তো এনেকৈ কিমান দূৰ যাম তো আহি পেলাই বিয়াঘৰ আহি উপস্থিত হ'লোহি তো সুন্দৰকৈ ডেক'ৰেশ্যন দিছে তো ঘৰ মানে আমাৰ আদিবাসী ভাই তেওঁলোকৰ ঘৰত মাতিছিলে বৌক তো মই লগত আহিলোঁ তো বৰ সুন্দৰকৈ আজিকালি মানে বহুত উন্নত মানুহবিলাক তাকে আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ তো তেওঁলোকৰ তাত আহি উপস্থিত rolling up on this spot. 2,000 years later. তাৰপৰা আহি নামঘৰত ভাগৱত পাঠ আছিলে তাত আহিলোঁ ভাগৱত পাঠত তো ভাগৱত পাঠত অলপ আহি বহিলোঁ ভাগৱত শুনিলোঁ আজি দিনটোৰ আচলতে বৰ এনেকৈ আজি দিনটো কটাবলগীয়া হৈ আচলতে বেছি ভিডিঅ' বনাব নোৱাৰিলোঁ তথাপিতো আপোনাক লোকক মানে সৰু ব্লগ এটা আপোনালোকক দিলোঁ আপোনালোকে চাব বুলি আশা কৰিলোঁ যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাব নাপাহৰিব ধন্যবাদ